আমাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা এটা খুব ভাল এডভাৰটাইজমেণ্ট দিছে য'ত গ্ৰেড 4 লগতে অন্যান্য পোষ্টও দিছে তো ইয়াত আমি চাম কি দিছে কেনেকৈ কৰিব লাগিব কেতিয়া কৰিব লাগিব তো ভিডিঅ'টো স্কিপ নকৰিব হয়তো স্কিপ কৰিলে আপুনি বহুতখিনি কথাই বুজি নাপাব তো ইয়াত চাওক প্ৰথমত ডেটে দিয়া আছে নম্বৰ দিয়া আছে তো এইবিলাক ইমান দৰকাৰ নাই আপুনি চাওক মেইন পইণ্টছ তাৰপিছত আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া এইবিলাক দেখিম তো অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম দ্য চিটিজেন of India as per defined Article 5 and 6 of the Constitution of India for filling up of vacancies of newly created different grade 4 post in the Nalbari Medical College and Hospital Nalbari লগতে কোকৰাঝাৰ Medical College and Hospital কোকৰাঝাৰ নগাঁও Medical College and Hospital নগাঁও and Dhubri Medical College Dhubri under the establishment of the principal cum chief superintendent Nalbari Medical College and Hospital Nalbari principal cum chief superintendent Kokrajhar Medical College and Hospital Kokrajhar principal cum chief superintendent Nagaon Medical College and Hospital Nagaon and principal cum chief superintendent Dhubri Medical College Dhubri respectively the online application form shall be available এই কথাটা মন কৰিব আপুনি কৰ পৰা হ'ব 7/2/2023 to 22 তাৰিখ লৈকে হ'ব till 11:59 লৈকে এইখিনি কথা আপুনি মন কৰিব আৰু ইয়াৰ ভিতৰত এপ্লাই কৰি দিব লাগিব সো এতিয়া কথা হল ইয়াত আমি ডিটেইলছখিনি দেখিম তো ইয়াৰ পিছতে কালি এটা ভিডিও আহিব এটো স্টেপ বাই স্টেপ আপুনি কেনেকৈ এপ্লাই কৰিব হেতু কিন্তু আপুনি চাব তো ইয়াত চাওক এতিয়া আমাৰ দেখিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড আদাৰ ডিটেইলছ কি দিছে সো প্ৰথমে চাওক ইয়াত দিছে সিৰিয়াল নাম্বাৰ নেম অফ পোষ্ট গ্ৰেড 4 কাৰণে দিছে মিনিমাম ৰিকুইজিট কোৱালিফিকেশন কি হ'ব ফৰ নলবাৰী মেডিকেল কলেজ এণ্ড হস্পিটেল নলবাৰী কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেল কোকৰাঝাৰ নগাঁও মেডিকেল কলেজ এণ্ড হস্পিটেল নগাঁও কি দিছে এইবিলাক আপুনি চাব ল্যাবৰেটৰী দিছে ল্যাবৰেটৰী এসিস্ট্যান্ট ট্ৰেফলি এনিমেল এটেন্ডেন্স ধোবি ওয়াচাৰম্যান ওমেন তাৰপিছত পেকাৰ তো যিবিলাক দিছে এইবিলাক আপুনি পঢ়ি চাব ইমানবিলাক দৰকাৰ নাই তো ইয়াত গ্ৰেড 4 কাৰণে হয় তো কোৱালিফিকেশন যেটা এইটো দৰকাৰী বস্তু হয় আপুনি ইয়াত মন কৰিব বেছি কোৱালিফিকেশন নালাগে জাস্ট 8 পাস হলে হ'ব তো ইয়াত গ্ৰেড পাস দিয়া আছে গ্ৰেড পেটো কিমান দিয়া আছে এইটো চাই লব পাৰিব কিমান লৈকে হ'ব স্যালাৰি তাৰপিছত ইয়াত কি পইণ্টছ দিছে এইটো মন কৰিব আপুনি ম্যাক্সিমাম এলিজিবিলিটি কোৱালিফিকেশন শ্যাল বি তাৰ মানে যে হায়াৰ সেকেন্ডাৰী লৈকে হ'ব লাগিব না 12 or equivalent examination passed and those who have education qualification higher than this maximum eligibility education qualification on the date of applicant shall not be eligible to যোগ্যতা নহব apply for the post government of Assam এই নাম্বাৰটো দি দিছে তো ইয়াৰ পিছত চাওক মেইনখিনি ইয়াত দিয়া আছে এইখিনি আমাৰ দেখিব লাগিব ভালকে ইয়াত চাওক কত কিমান কেনেকৈ পোষ্ট দিয়া আছে কি দিয়া আছে ক্যাটাগৰি ওয়াইজ ব্ৰেক আপ অফ দ্য টোটাল ভ্যাকেন্সি এইখিনি কথা আমাৰ ভালকে মন কৰিব লাগিব সো বেসিক্যালি ইয়াত কথা হল যে সিরিয়াল নাম্বার দিছে 1 নেম অফ পোষ্ট দিছে চাওক কিমান পোষ্ট আছে এইটো মন কৰিব গ্ৰেড 4 ৰ কাৰণে পোষ্ট আছে টোটাল 203 এইটো হল ইউআৰ ৰ কাৰণে 104 এইচ এর কাৰণে 14 আৰু এসটি প্লেনৰ কাৰণে 20 এসটি হিলৰ কাৰণে 10 ওবিসি এমওবিসিৰ কাৰণে 55 পিডব্লিউৰ কাৰণে ইমান দিয়া আছে ক্যাটাগৰি ওয়াইজ এটা আপুনি ভালকে পঢ়ি চাব যদি মই কও যাও তেনেহলে দিতে লেন্দি হ'ব সো ইয়াৰ ওপৰত আপুনি এটা কথা মন কৰিব এইটো কৰ পৰা দিছে যে মেডিকেল কলেজ আছে নলবাৰী ইয়াৰ পৰা দিছে তাৰপিছত চাওক আপুনি এইফালে কোকৰাঝাৰ মেডিকেলৰ পৰা যি দিছে কোকৰাঝাৰখিনি চাব লাগিব তো কোকৰাঝাৰ মেডিকেল কলেজৰ পৰা যিখিনি দিছে আপোনাৰ ভ্যাকেন্সি হৈছে 203 ইউআৰৰ কাৰণে দিছে ইউআৰৰ কাৰণে টোটাল দিছে আপোনাৰ 104 এইচৰ কাৰণে 14 স্টিপ্লেনৰ কাৰণে 20 হিলৰ কাৰণে 10 55 দিছে ওবিসি এমওবিসিৰ কাৰণে আৰু সেম ইয়াত ক্যাটাগৰি ওয়াইজ দি দিছে আপুনি এটা চাই লব পিডব্লিউডিৰ কাৰণে যিবিলাক হ্যান্ডিক্যাপ আছে তাৰপিছত নেম অফ পোষ্ট দিছে কোকৰাঝাৰৰ গল ন এটো আপুনি মন কৰিব কোকৰাঝাৰ তাৰপিছত এইফালে হক আপোনাৰ নগাঁও সো নগাঁওৰ পৰা কি দিছে এটা আপুনি চাই লও
টোটাল পোষ্ট আছে আপোনাৰ নগাঁৱত 203 তাৰপিছত লগত ইউআৰ দিছে 104 এছৰ কাৰণে 14 এছটি প্লেনৰ কাৰণে 20 হিলৰ কাৰণে দিছে 10 ওবিসিৰ কাৰণে 55 আৰু এইখিনি সেম গোটেইখিনি সেমে দি আছে তাৰপিছত চাওক আপুনি ধুবৰী মেডিকেল কলেজ সো ধুবৰী মেডিকেল কলেজৰ পৰা যিখিনি পোষ্ট দিছে ইয়াত চাওক টোটাল আছে 48 ইউআৰ কাৰণে 25 এছৰ কাৰণে 3 এছটি প্লেনৰ কাৰণে 5 হিলৰ কাৰণে আছে 2 ওবিসি ইয়াৰ লগতে ওবিসি কাৰণে 13 আৰু পিডব্লিউডিৰ কাৰণে ইয়াত দিয়া আছে পইলো আৰু টোটালখিনি দিয়া আছে 657 পোষ্ট এইখিনি হৈ গ'ল এতিয়া ইয়াত এটা কথা মন কৰিব আপুনি ইয়াত ডিপাৰ্টমেন্ট ব্ৰেক দিয়া আছে এইবিলাক ফিজিক্যাল হ্যান্ডিক্যাপৰ কাৰণে এইবিলাক পঢ়ি ল'ব আপুনি কি দিয়া আছে এতিয়া মন কৰিবলগীয়া কথা হ'ল যে এজ লিমিট কিমানখিনি হ'ব লাগিব সো এজ লিমিটৰ কাৰণে যদি দেখো দা ক্যাটাগৰি ওয়াইজ এজ লিমিট এজ অন এইটো মন কৰিব আপুনি কিমান হ'ব লাগিব 0101203 আন্ডাৰ ইয়াত দিছে আনৰিজাৰ্ভৰ কাৰণে দিছে 18 আৰু ওবিসি এমওবিসিৰ কাৰণে 18 এছসি কাৰণে 18 পিডব্লিউ কাৰণে 18 মানে মিনিমাম এটো হ'ব লাগিব আৰু ম্যাক্সিমামটো চাও ম্যাক্সিমাম কিমান সো ম্যাক্সিমাম যদি আমি চাও তেনেহলে ই হ'ব লাগিব হাইয়েস্ট 40 লৈকে কৰিব পাৰিব তাৰপিছত আপোনাৰ 43 লৈকে কৰিব পাৰিব ওবিসি এছটি কৰিব পাৰিব আপোনাৰ 45 তাৰপিছত পিডব্লিউডি কৰিব পাৰিব আপোনাৰ 50 লৈকে এইখিনি আছিল ইয়াত তাৰপিছত চাওক আপুনি এপ্লিকেশন ফিস সো এপ্লিকেশন ফিস এটো ভাল কথা যে এপ্লিকেশন ফিস নালাগে no fees is required to be paid selection process so selection process to ইয়াত অলপ দিয়া আছে চাওক যে selection process shall be notified in the official website in the directorate of medical education assam যে এই ওয়েবসাইটে আপুনি মন কৰিব ইয়াতে আপোনাৰ গোটেইখিনি ডিটেইলছ পাই যাব www.dme.assam.gov.in তাৰপিছত আৰু লাষ্ট পইণ্টটো চাওক টার্মস এন্ড কন্ডিশন ইয়াত দিছে ইন্টেন্ডেন্ট ক্যান্ডিডেটস আর টু চেক দ্য অফিশিয়াল ওয়েবসাইট যে অফিশিয়াল ওয়েবসাইট আছে এই অফিশিয়াল ওয়েবসাইটটো ইয়াত দি আছে চাওক এই সাইট আপুনি ভিজিট কৰিব আৰু ইয়াত গোটেইখিনি তথ্য আপুনি পাই যাব বাস তো এইখিনি আছিল আজিৰ ভিডিওটো তো এতিয়া কথা হ'ল কালি যেতিয়া ভিডিও আহিব স্টেপ বাই স্টেপ এটো কিন্তু আপুনি দেখিবলৈ নাপাৰিব সো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ ভিডিওটো যদি ভাল লাগে নিশ্চয় সাবস্ক্রাইব কৰিব চেনেলটো